প্ৰায় 1:30মান বজাত সিফালৰ পৰা আহি থাকোঁতে বুঢ়ী আই মন্দিৰ নাপাওঁতেই দব্বাপিটা বৰষুণ, সিফালৰ পৰা ট্ৰাক আহি আছে, এইফালৰ পৰা আমি আহি আছোঁ। ট্ৰাকৰ লাইট আৰু আমাৰ লাইটৰ মাজত হঠাতে মই দেখিছিলোঁ এগৰাকী মহিলা, ৰঙা কাপোৰ পিন্ধা এগৰাকী মহিলা, চুলিকোছা মেলা আছে, হঠাৎ ৰাস্তা ক্ৰছ কৰিছে। ৰাতি 1:30 বজাত হঠাতে মোৰ মনলৈ এইটোৱে আহিছে যে নিশা 1:30 বজাত ইমান দবাপিটা বৰষুণ, এই অসভ্য জংঘলত আগফালে কোনো নাই, পাছফালে কোনো নাই, কোনো ঘৰ নাই, কোন হ'ব পাৰে? এটা কথা মন কৰিবলগীয়া যে যেতিয়া কোনোবা মানুহে ৰাস্তা পাৰ হয়, ইফালৰ পৰা অহা গাড়ী বা সিফালৰ পৰা অহা গাড়ীয়ে অন্ততঃ মানুহজনৰ বাওঁফাল বা সোঁফালৰ মুখখন দেখা পাব। কিন্তু বিশ্বাস কৰক, সেইগৰাকী আমি ইফালৰ পৰা আহি থাকোঁতে মানুহগৰাকী এনেকৈ পাৰ হৈছে, এনেকৈ। অৰ্থাৎ সিফালৰ পৰা আহি থাকোঁতে আমি অকল এনেকৈ দেখিছোঁ, এনেকৈ পাৰ হৈছে। আজিও মোৰ বাবে এইটো এক ৰহস্য হৈ ৰ'ল যে কোন হ'ব পাৰে নিশা 1:30 বজাত ৰঙা কাপোৰ পিন্ধি অকলে অকলে